নমস্কাৰ অংকিতা ব্লগছৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোলৈ স্বাগতম জনাইছোঁ। মই আছোঁ আজি লগৰজনীৰ ৰুমত আৰু এতিয়া আমি চেণ্টাৰলৈ যাবলৈ লৈছোঁ। কিয় আছোঁ সেয়া ভিডিঅ'টো আপোনালোকে চাই গ'লে গম পাব। থাম্বনেইল দেখি হয়তো গম পাইছে। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আজি লগৰজনীৰ বাৰ্থডে। আমি ভাবিলোঁ তাইক 12টা বজাত ছাৰপ্ৰাইজ দিম। তাই কিন্তু অকণমানোৱে গম নাপায়। আমি ৰুমৰ মালিকৰ ঘৰতে কেকটো ফ্ৰিজত থৈ দিছিলোঁ, নহ'লে ৰুমত থ'লে গলি যাব, যিহেতু এতিয়া বহুত গৰম। এতিয়া এয়া সুস্মিতাই মই তাই গম নোপোৱাকৈ আহি আছোঁ কেকটো নিবলৈ। এয়া বাইদেউ ৰৈ আছে কেকৰ অপেক্ষাত। আজি এতিয়া নহয়, আপোনালোক শুই থাকিব যে হয়নি? তেতিয়াহ'লে এতিয়া এয়া বাইদেৱে নি আছে মনে মনে। তাই কাপোৰ ধুই আছে। গম পালে বেয়া হ'ব, ছাৰপ্ৰাইজটো একো নাথাকিব। আমি এতিয়া দুইজনী গৈ আছোঁ ৰুমলৈ। পাছৰ অংশসমূহ স্কিপ নকৰাকৈ চাই যাব। এতিয়া ৰুমলৈ নি এইটো লুকুৱাই থ'ব লাগিব, তাৰ পাছৰ অংশসমূহ আপোনালোকে চাই যাব। এয়া তাই গম নোপোৱাকৈ ডেক'ৰেশ্যন কৰিলে পাৰিজাতে সুস্মিতাই। মই তাই ৰখীয়া তাইৰ লগত শুই আছিলোঁ, যাতে তাই এইটো ৰুমলৈ আহিলে মই সিহঁতক ছিগনেল দিব পাৰোঁ। সেইবাবে এতিয়া তাইৰ ওচৰলৈ গৈছোঁ। তাইৰ ৰিয়েকশ্যন চাওঁ আহক। হেপী বাৰ্থডে। হেপী বাৰ্থডে উঠিয়া। এইফালে তই এইফালে তই তই আহচোন। এইফালে হেপী বাৰ্থডে। ইনে পাই আছো কেতিয়া আনিলি এইবোৰ? ফেনখন অফ কৰি দে। এয়া বাৰ্থডে গাৰ্ল পুৰা ছাৰপ্ৰাইজ হৈ গৈছে। উঠি নাই এতিয়া তোমাৰ অনুভৱ কোৱা। বহুত ভাল লাগিছে। অনুভৱ ব্যক্ত কৰা। সঁচাকে গম পোৱা নাই, সঁচাকে বহুত ভাল লাগিছে। বহুত হেপী বাৰ্থডে। Happy birthday to you. Happy birthday dear Kankana. Happy birthday to you. Thank you. এয়া চাওক বাৰ্থডে গালে ফাৰ্ষ্ট নিজে খাই লৈছে। গাটো খানি দে। চুলিটো নলগাবি। বাৰ্থডে গাৰ্লে এইবাৰ বেলেগ পজত কেক কাটিছে। ইতিমধ্যে আমি খালোঁ বুলি। বাইদেউ এতিয়া ব্যস্ত। মনে মনে কৰিছোঁ কৈ দে। কিমান মনে মনে কৰিছোঁ মানে ক'ব নোৱাৰি। একদম আদি পৰা অন্তলৈকে চব মনে মনে। কেনেকুৱা লাগিলে কোৱা?
লাগিলে মুখ চুপ খাই গ'ল মানে আৰু এটা কি জমনি মানে দেই সেই বেলুনটো কেনেকৈ ফুটিব পাৰে ন ফুটিব পাৰে বুলি তাৰপিছত বেলুনটো ফুলাম তাৰপিছত ফ্ৰিজকৈ যিটো হেৰিটো সেইটো এনেকৈ ধৰি পেলাই দুজনীয়ে হাঁহো লাইট এবাৰ দিওঁ তাৰপিছত আকৌ সেই এবাৰ তাই সেইখন পঢ়াখনৰ পৰা প্ৰায় একেবাৰে পোহৰতে বাদ দিয়া হ'লে হ'ব আৰু লাইটিং চিষ্টেমটো এতিয়া হৈছে মানে বাৰ্থডে গাৰ্লে যে গম নাপায় বাৰ্থডে গাৰ্লে গম নাপায় বাবে তাইক খোজা হোৱা নাছিলে এতিয়া নিজে আনি দিছে তাইক জনোৱা মাৰ মাৰ তাৰপাছত নাচিব বাৰ্থডে গাৰ্লে খোলা ধুনীয়া লাগিছে এতিয়া আমি ওলাইছোঁ এয়া এইফালে এগৰাকী পাছৰ অংশসমূহ আপোনালোকে চাই যাব এতিয়া আমি চাৰিজনী গৈ আছোঁ ক'লৈ যাম আমি ভিডিঅ'টো আপোনালোকে চাই যাব আৰু গম পাব এয়া চাৰিআলি পাইছোঁহি আমি দেৰগাঁও চাৰিআলি গৈ আছোঁ আমি আছে এইফালে ধুনীয়া লাগিছে দেখিবলৈ আহি আছে হাই কৰে এয়া ককা খালি 70 গৈছে মই ৰাতি অকল পূজাতহে গৈ পাইছোঁ অঁ এয়া মেলা সোমাব পাৰিব কি কথা ইয়াত মেলা হয় ভিডিঅ'টো কোনো এইয়া পাই গ'লোহি ভৰাই দে আচ্ছা স্মিতা আৰু ধুনীয়া ধুনীয়া কাপোৰ এয়া গৈ আছে বাইদেউ বাৰ্থডে গাৰ্লে আমাক পাৰ্টি দিবলৈ আনিছে দেৰগাঁৱৰ দেৰচাং খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট কেনেকুৱা হয় আপোনালোকক খানাটো খাই জনাই আছোঁ গান বাজি আছিলে মই দিব নোৱাৰোঁ গানটো দিব নোৱাৰিলোঁ যিহেতু কপিৰাইট লাগি যাব সেয়েহে চাউণ্ড অফ কৰি দিবলগীয়া হৈছে এয়া বাইদেউহঁতে মেনু চাই ভাবি আছে কি খাম কি নাখাম কিবা এটা কৈছিলোঁ কিন্তু পাছতহে গম পালোঁ যে মিউজিক বজাৰ বাবে কপিৰাইট লাগিব সেয়েহে চাউণ্ডটো আকৌ অফ কৰি দিব লগা হ'ল এয়া খানা পাই গ'লহি ভেজ পোলাও দিছে আৰু চিকেন বাটাৰ মছলা আৰু পনীৰ বাটাৰ মছলা দিছিলে আহি গ'ল খাই জনাই আছোঁ কেনেকুৱা বহুত বেছি টেষ্টি খানা আপোনালোকেও আহিব পাৰে এতিয়া আমি খাই লওঁ আহিলোৱে যেতিয়া ভাবিলোঁ আমি চাৰিজনীয়ে কেইখনমান ফটো মাৰি লওঁ লাইটটো দিয়া নাছিলে লগৰজনীয়ে লাইটটো দি দিবলৈ কৈছে
বেটেৰী চাব লাগিব আকৌ আন্ধাৰ আন্ধাৰ চাৰিজনী আহি আছোঁ আৰু পানী চানী লৈ আহিছোঁ পানীটো এনেই এৰি থৈ সিহঁতে পইচা দিয়া হৈছে পানীটো সেইকাৰণে আমি লৈ আহিছোঁ কেনেকুৱা মানুহ আমি পূজা পূজা লাগিছে কিবা লগাই দিছোঁ অলপ চৰ্দি লাগিছে কৰোণা হোৱা নাই বাৰু এতিয়া আমি এটা জেগালৈ আহি আছোঁ আপোনালোকক দেখুৱাই যাম চাই যাব গাড়ীখনটো ক'ত অঁ বল দেৰগাঁৱতে মেলা হৈ আছিলে ভাবিলোঁ অকণমান মেলাটো পাক এটা মাৰি যাওঁ লগতে আপোনালোককো দেখুৱাই নিওঁ মেলাৰ পৰা আহিলোঁ এতিয়া ৰুমৰ মালিকৰ ঘৰলৈ তাই মিঠাই নিব লৈছে শেৱালি ফুল ইমান ধুনীয়া ধুনীয়া গোন্ধাই আছে তালৈ মিঠাই দিবলৈ গৈছে এইফালে বাইদেউ বিজি আছে শেৱালি ফুলৰ গোন্ধ লৈ সুবাস লৈ হয়নে সুস্মিতা সুবাস লৈ এজনী কথা পাতি আছে আন্টিক মিঠাই দিবলৈ কালি মানে ৰাতি 12টাত কেক কাটিলা আজি আমাৰ ভতিজাজনীৰো বাৰ্থডে তনবীৰ ৰাতি সেইকাৰণে 12:30লৈকে হিৰোৱাই আছে মানে তাইক মিছ কৰিবলৈ 12টা বজাত বাহিৰত কৈছে মোৰ গৈছে চব ভাগৰুৱা খালোঁ মেলাত সোমালোঁ চব দেখিলেই টোটেলি ভাগৰুৱা এতিয়া পৰি থাকা এয়া মেলাৰ পৰা আনিলোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন ৰুম পাই গ'লোহি আমি এতিয়া বহুত ভাগৰ লাগিছে খালোঁ ফুৰিলোঁ মেলাত সোমালোঁ তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোৰ নতুন সদস্য হয় এয়া বাৰ্থডে গাৰ্লত ডিষ্টাৰ্ব কৰি আছে দেই যদিহে মোৰ চেনেলটোৰ নতুন সদস্য হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই